আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে ওয়েলকাম কৰিছো। আজি মই বনাবলৈ ওলাইছো ৰাজস্থান, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ ফেমাস ৰেচিপি কাঢ়ি পকৰা। এটো অসমীয়া ষ্টাইলত মই বনাবলৈ চেষ্টা কৰিলো আৰু খাবলৈ সঁচাকৈ বহুত সোৱাদ হৈছে। এই কাঢ়ি পকৰা খালে লাভ হয় এটাতে, আমাৰ হজম শক্তি বৃদ্ধি কৰে। এতিয়া এই কাঢ়ি পকৰা মই কেনেকৈ বনালো আহকচোন চাওঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব। ইয়াৰ বাবে লৈছো মই সৰু বাটিৰে এবাটি বেচন, যিখিনি মই চালি লৈছো। চালি ললে পকৰা কিটাৰ ভিতৰত গোটা গোটা হৈ নাথাকে, বৰ ধুনীয়া পকৰা বনে। বেচনখিনিতে অকণমান হালধি, অকণমান ধনিয়া গুড়া, জিৰা গুড়া অকণমান গৰম মছলা, নিমখ সোৱাদ অনুসৰি আৰু অকণমান বেকিং সোডা আৰু অলপমান আজৱাইন, এই গোটেইখিনি ভালদৰে মিক্স কৰি লৈছো। এতিয়া অলপ পানী দি মিশ্ৰণটো মই বনাই লম। পানী একেবাৰতে বহুত বেছি দি দিব নালাগে, বেছি পনীয়া হলে পকৰা কিটা ভাল নবনিব। মিশ্ৰণটো হৈ গ'ল। এতিয়া কেৰাহীখন গৰম কৰি লৈছো, তাতে তেল দি এতিয়া মই এটা পকৰা দি গৈছো। ইলুটি খিলুটি কৰি পকৰা কিটা ভাজি লৈছো। পকৰা কিটা হৈ গ'ল। এতিয়া এখন প্লেটত উলিয়াই লৈছো। সৰু চাটনি কৰা জাৰটোতে কেইখিলামান ধনিয়া পাত, দুটা কেঁচা জলকীয়া আৰু কেইফুটামান নহৰু দি পেষ্ট বনাই লম। গ্ৰাইণ্ডিং জাৰটোত এবাটি সৰু বাটিৰে দৈ দিছো, 2 চামুচ বেচন দিছো আৰু বনাই লোৱা পেষ্টখিনি দি দিছো। হালধি দিছো অকণমান, নিমখ দিছো সোৱাদ অনুসৰি আৰু সেইখিনি ঘোল বনাই লম। এতিয়া গেছত পেনখন উঠাই দিছো, তাত 2 চামুচ তেল দিছো। তেলখিনি গৰম হোৱাত কেইটামান ক'লা সৰিয়হ দিছো, কেইটামান গোটা জিৰা দিছো আৰু কেইখিলামান নৰসিংহ পাত দিছো। এতিয়া ভালদৰে লৰাই দিছো। ঘোলখিনি ইয়াতে ঢালি দিছো। ঘোলখিনি খুব সঘনাই লৰাই আছো, নহলে তলত লাগি ধৰিব। এতিয়া ইয়াতে পানী দি দিছো। ইয়াত পানীৰ পৰিমাণটো বেছিকৈ লাগিব, কিয়নো বেচন দিয়া আছে। বেচনে খুব সোনকালে পানীটো শুহি ল'ব। অলপ ডাঠ হ'লেই আকৌ ইয়াত পানী এড কৰি দিম। এয়া অলপ ডাঠ হৈ গৈছে, মই আৰু অলপ পানী এড কৰি দিছো। এতিয়া এটা উতল অহালৈকে ৰম। এয়া উতল আহিলে এতিয়া বনাই লোৱা পকৰা কিটা ইয়াতে দি দিম। খুব ভালদৰে লৰাই দিছো আৰু এইখিনিও এটা উতল অহালৈকে ৰ'ব লাগিব। ইয়াত মই ঢাকোনখন লগাই নিদিওঁ, ঢাকোনখন লগাই দিলে উফন্দি আহিব। এয়া চাওক হৈয়ে গ'ল। এতিয়া মই এখন হেতাত তেল গৰম কৰি লৈছো, তাতে এটা শুকান জলকীয়া, কেইটামান ক'লা সৰিয়হ আৰু কেইখিলামান নৰসিংহৰ পাত দি ফুৰণ দিছো আৰু ভালদৰে লৰাই দিছো। এইয়া চাওক অসমীয়া ষ্টাইলৰ কাঢ়ি পকৰা ৰেডি হৈ গ'ল। ইয়াক গৰম ভাতৰ লগত খাই খুব ভাল লাগে। আপোনালোকেও এনেধৰণে বনাই খাই চাবচোন। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম।